নমস্কাৰ বন্ধু সকল এসএসসি কনস্টেবল ৰিক্ৰুটমেন্ট 2022 বাবে আবেদন প্ৰক্ৰিয়া চলি আছে তো আপোনালোকে এইটো ভিডিঅ'ত সবিশেষ তথ্য পাব তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো তো ইয়াতে ইম্পৰ্টেন্ট ডেট আছে ইম্পৰ্টেন্ট ডেট টু এপ্লাই ইয়াতে 27 অক্টোবৰ 2022 ত অনলাইন এপ্লিকেশন লোৱা হৈছে তাৰ পিছত 30 নৱেম্বৰ লৈকে চলিব আৰু কম্পিউটাৰ বেস এক্সামিনেশন 2023 জানুৱাৰী মাহত অনুষ্ঠিত হ'ব তাৰ পিছতে আছে টোটাল পোষ্ট ইয়াতে টোটাল পোষ্ট আছে 24369টা আৰু মেল ক্যান্ডিডেটৰ বাবে আছে 21579টা আৰু ফিমেল ক্যান্ডিডেটৰ বাবে আছে 2626টা অর্গানাইজেশন ওয়াইজ ইয়াতে বিএসএফ আছে সিএএসএফ আছে সিআরপিএফ আছে এসএসবি আছে আইটিবিপিএফ আছে ইয়ার আছে এসএসএফ আছে এনসিবি আছে টোটাল পোস্ট আছে ইয়া 24369টা ইয়াৰে আটাইতকৈ বেছি পোস্ট আছে বিএসএফ মেল ক্যান্ডিডেটৰ বাবে আছে 8922টা আৰু ফিমেল ক্যান্ডিডেটৰ বাবে আছে 1575টা তাৰ পিছতে আছে আটাইতকৈ বেছি পোস্ট আছে সিআরপিএফত আছে 8380টা মেল ক্যান্ডিডেটৰ বাবে আৰু 531টা আছে ফিমেল ক্যান্ডিডেটৰ বাবে আছে এজ রিল্যাক্সেশনৰ কথা ইয়াত কোৱা হৈছে তো 18 পৰা 23 হলে আপোনালোকে এইটো এসএসসি আবেদন কৰিব পাৰিব আৰু এটো বস্তু ইয়াতে এটা বস্তু ক্লিয়াৰ কে দিয়া আছে যে 2/1/2000 ৰ আগত আপোনালোকৰ জন্ম হ'ব নালাগিব আৰু 1 তাৰিখ 1 মাৰ্চ 2005 5ৰ পিছত আপোনালোকৰ জন্ম হ'ব নালাগিব তাৰ পিছতে আছে এডুকেশনাল কোৱালিফিকেশন দি আছে তো আপোনালোকৰ মিনিমাম কোৱালিফিকেশন টু 10 পাস হলে হ'ব তাৰ পিছতে আছে এপ্লিকেশন ফি এসটি এসসি ওমেনৰ বাবে নীল আছে আৰু অল আদাৰ্স ক্যান্ডিডেটৰ বাবে 100 টকা এটা ফিস দিব লাগিব তাৰ পিছতে আছে আদাৰ ক্ৰাইটেৰিয়া পে স্কেলটো আছে ইয়াতে 21700 ৰ পৰা 69100 টকা লৈকে আপোনালোকে দৰমহা পাব তাৰ পিছতে আছে এজ রিল্যাক্সেশন আছে এসসি এসটি ৰ বাবে 5 ইয়ার্স ওবিসি ৰ বাবে 3 ইয়ার্স আৰু এটা ইয়াতে বিশেষ ইম্পৰ্টেন্ট কথা উল্লেখ কৰা আছে তো ইয়াতে আপোনালোকে চাব ডিউ টু unprecedented COVID pandemic, it has been decided by the government to grant 3 years age relaxation beyond respective prescribed upper age limit for all categories of the candidate as one-time measure for this recruitment. তো most important তথ্য তো ইয়াতে আপোনালোকে পাব তো ইয়াতে যেনেকুৱা এসসি এসটি ৰ বাবে 5 ইয়ার্স তাৰ মানে 23 বছৰ আৰু এসটি এসসি ৰ বাবে 5 ইয়ার্স এটা রিল্যাক্সেশন আছে তো 23 + 5 তো 28 আৰু লগতে আপোনালোক 3 বছৰ এটা পাব 28 আৰু 3 31 বছৰ হলেও আপোনালোকে আবেদন কৰিব পাৰিব ঠিক তেনে ধৰে জেনারেল ক্যাটাগরির বাবে কোনো এজ রিল্যাক্সেশন না থাকে ইয়াতে কোভিড প্যান্ডামিকৰ বাবে স্পেশালি 3 বছৰ এটা প্লাস কৰি দিয়া হৈছে তো যেনে ধৰে এসটি এসসি ওবিসিৰ বাবে এজ রিল্যাক্সেশনটো থাকে ঠিক তেনে ধৰে জেনারেল ক্যান্ডিডেটৰ বাবে না থাকে তো আপোনালোকে এইবাৰ কি হৈছে কোভিড প্যান্ডামিকৰ বাবে 3 বছৰ এটা রিল্যাক্সেশন পাব তো 3 বছর এটা রিল্যাক্সেশন পাবো তো 23 বছর জেনারেল ক্যান্ডিডেটৰ বাবে 23 বছৰ আৰু লগতে এটা প্লাস 3 বছৰ তো আপোনালোকে 26 বছৰ হলেও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু পেমেন্ট মোডটো ভীম ইউপিআই নেট বেংকিং এটসেট্ৰাৰ দ্বাৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে গৈ অনলাইন এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব পাৰে এইটো সাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰে ধন্যবাদ বন্ধু সকল ধন্যবাদ
আমাৰ এইটো ভিডিঅ' চোৱাৰ বাবে তো থেংক ইউ